গণেশ মন্দিৰ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে মোৰ লগত আছে কাকু আৰু দেউৱে আমাক যিখিনি কথা ক'লে তাৰ বিষয়ে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান মানে ওপৰত আছে কৈলাশ নে দেউ কৈলাশ আছে কৈলাশলৈ যাব চেষ্টা কৰিম বাৰু আহকচোন আৰু দেউৱে আমাক যিটো গণেশ মন্দিৰৰ কথা কৈছিল এইটোৱে হ'ল সেই মন্দিৰটো যিটো মন্দিৰ গুহাৰ ভিতৰত আছে যদি আপোনালোকে মহেশ ধামলৈ আহে তেনেহ'লে এই মন্দিৰটো চাবলৈ নাপাহৰিব হয় গাইছ এই মহেশ ধামত অকল এটা মন্দিৰে নহয় ইয়াত কেইবাটাও মন্দিৰ আছে এইটো হ'ল গণেশ মন্দিৰ আৰু ইফালে আছে জগন্নাথ এনেকৈ আছে আৰু বিষ্ণু মন্দিৰ আছে আপোনালোকক দেখাম বাৰু এইটো আপোনালোকে দেখিছে এতিয়া গণেশ মন্দিৰ আপোনালোকে আহিব ইয়াত মন্দিৰ আছে এই মন্দিৰটো আপোনালোকক দেখাম আমি গ'লোঁ কৈলাশৰ ওপৰলৈ আৰু কৈলাশৰ ওপৰত এটা মন্দিৰ আছে সেই মন্দিৰটো আমি চাবলৈ গ'লোঁ আৰু আমি চোৱাৰ লগতে আপোনালোককো দেখাব বিচাৰিছিলোঁ যে এই মন্দিৰটোৰ কৈলাশৰ ওপৰত কেনেধৰণে প্ৰতিষ্ঠা কৰা হৈছিল বলকচোন আমি এই মন্দিৰটো চাওঁ কৈলাশৰ ওপৰত আৰু ওপৰৰ এটা ভিউ পইণ্ট আছে এই ভিউ পইণ্টটো আপোনালোকক দেখাবৰ চেষ্টা কৰিম বাৰু ওপৰত এই পাথৰটোৰ ওপৰত উঠি যাম আপোনালোকক চাৰিওপাক দেখাবলৈ চেষ্টা কৰিম মই আমাৰ কাকুমণি বাৰু কেমেৰামেনত আছে এতিয়া বৰ্তমান তেখেত বাৰু আমাৰ কেমেৰামেন হৈ আছে কাকুমণিয়ে মই দেখাই আছোঁ গোটেইখিনি আহক প্ৰথমবাৰলৈ আহিছোঁ এনেকুৱা সুৰংগত ভয় ভীত নোহোৱাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভাগৰ লাগিছে আমাৰ কাকুমণি যথেষ্টখিনি ভাগৰ তথাপিও বাৰু দেখাই আছোঁ একচুৱেলি কি হ'ল মানে আজি DSLRটো আনিব পাহৰি গ'লোঁ জল্দি আহোঁতে নহ'লেতো আপোনালোকক মই DSLR দি ধুনীয়াকৈ ফটোটো ভিডিঅ' কৰি ধুনীয়াকৈ দেখাব পাৰিলোঁ হয় কিন্তু ইয়াত কেমেৰাত ইমান জুম নহয় তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু যিমান পাৰোঁ কিন্তু আপোনালোকৰ এটা অনুৰোধ ৰাখিলোঁ যে এই ভিডিঅ'টো যদি চাইছে যদি ভাল লাগে তেনেহ'লে লাইক এটা হাই গাইছ পূজা চূজা কৰি হ'ল এতিয়া গৰম লাগিছে বহুত ডাঙৰ কুঁৱা এটা দেখিলোঁ এই কুঁৱাটো আপোনালোকে চাওকচোন বা কিমান ডাঙৰ কুঁৱা এইটো পাহাৰৰ ওপৰত দেখিছে এইটো কুঁৱা আৰু পানী চাওক ওচৰতে কেনেকুৱা ওচৰত আপোনালোকে হয়তো ভাবিব নোৱাৰিব মানে ইমান পাথৰ দেখিছে চাৰিওপাশে গোটেই পাথৰৰ মাজত মানে এইটো ডাঙৰ কুঁৱা পানীটো দেখিছে পানীটো চাফা দেখিছে আপোনালোকে চাওক মই বাৰু বেক কেমেৰা দি দেখাম এইটো দেখিছে কুঁৱাটো এইটো পানীটোৰ ওচৰত
এইটোৱে হৈছে সেইটো জগন্নাথ মন্দিৰ। এইটো যিটো মন্দিৰৰ কথা আমাৰ আগত দেউৱে কৈছিল যে ইয়াত জগন্নাথ মন্দিৰ আছে, বিষ্ণু মন্দিৰ আছে, এই গোটেইকেইটা মন্দিৰ দেখালোঁ আপোনালোকক। এইটো হ'ল জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰ মই সেইফালে ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আৰু যেতিয়া ইয়াৰ ৰথযাত্ৰা হয়, মানে পুৰীত যেতিয়া ৰথযাত্ৰা হয়, তেতিয়া এই ৰথখন মানে এই ৰথখন ইয়াত চলোৱা হয়। এই ৰথখন দেখিছে, এই ৰথখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। যদি ৰথযাত্ৰা যেতিয়া ইয়াত হ'ব, তেতিয়াহ'লে মই আপোনালোকক আহি কিনে এটা নতুন ভিডিঅ' মই এই ইউটিউবত দিবলৈ চেষ্টা কৰিম। এইটোৱে হ'ল আপোনাৰ জগন্নাথ মন্দিৰ। এইটো ভিতৰত মই বাৰু নোসোমাওঁ আজি, মই বেলেগ এদিন আৰু ভিডিঅ' বনাব চেষ্টা কৰিম বাৰু। আজি মই এইফালে আগৰ এটা পুখুৰী আছে, এই পুখুৰীটো মই চাবলৈ যাওঁ, আপোনালোকক দেখাই আছোঁ। গাইছ, এইটোৱে হ'ল সেই পুখুৰীটো, যিটো পুখুৰী আমাৰ মানে কি দেউৱে যিটো পুখুৰীৰ কথা কৈছিলে, উল্লেখ কৰিছিলে, এই পুখুৰীটোৱে হ'ল সেই পুখুৰীটো। এই পুখুৰীটো মানে বহুত দিন হ'ল কোনো ধৰণৰ মানে চাফ চিকুণ কৰা হোৱা নাই। চাফ চিকুণ নকৰাৰ কাৰণে ইয়াত মানে বহুত জাবৰ আৱৰ্জনা হৈ পৰিছে। এই পুখুৰীটোত দেউৱে কোৱা মতে মানে ইয়াত বহুত ডাঙৰ ডাঙৰ কাছৰ আছে। ইয়াত আমি বৰ্তমান কাছৰ দেখা নাই, সম্ভৱ আমাৰ দুৰ্ভাগ্য, আমি কাছ আজি দেখিবলৈ নাপালোঁ। প্ৰায় ইয়াত দেখা পায় বুলি কৈছে দেউৱে, কিন্তু আমি আজি দেখিবলৈ ইয়াত কাছ। হাই গাইছ, আমাৰ পূজা চূজা কৰি হ'ল আৰু অলপ ভিডিঅ'টো কৰিলোঁ, আপোনালোকে দেখিছে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু নামি আহি আছোঁ। বহুত ওখৰ হয়, তলৰ পৰা নাই কমে 2 কিলোমিটাৰমান উঠিব লাগে। এতিয়া ঘৰলৈ যাওঁ আৰু।